হাই ফ্ৰেণ্ডছ, এয়া মোৰ দুপৰীয়া সাজ ৰেডি কৰিলোঁ। এয়া ভাত দিলোঁ আৰু বেঙেনা আছিল ভাজি ল'লোঁ। আজি পাচলি বেছি নায়ে, এখেতে আনিব গৈছে, আহিয়ে পোৱা নাই, দেৰি হ'ব। ইফালে টাইমো হৈ আহিল, মই বনাই দিলোঁ যি আছিল। এইফালে তিয়ঁহখিনি আজি চালাড কৰা নহ'ল, তিয়ঁহখিনি মই আজি ভাজি ল'লোঁ কেঁচা জলকীয়া আৰু পিঁয়াজ দি পেলাই। আৰু এইফালে মাছকেইটা ভাজি ল'লোঁ। মাছ তাৰমানে আনিছিল এখেতে, বহুত কেইবিধ মিক্স হৈ আছে, পুঠি আছে, টিঙিৰা আছে, ভাঙোন আছে, তাৰপিছত শিঙিও আছে, এনেকৈ অলপমান ভাজি ল'লোঁ। তাৰপিছত কেইটামান আৰু বৰো বনালোঁ, ৰাতিপুৱা চাটনি বনাইছিলোঁ যে তাৰে কেইটামান মানে অলপ চাটনি ৰৈ গৈছিল, তাৰে কেইটামান বৰ ভাজি ল'লোঁ। আৰু শেষত ঔটেঙা দি ডাঙৰ ডাঙৰ ভাঙোনকেইটা বাছি ভাঙোনকেইটা বনালোঁ। আৰু ছোৱালীজনীয়েতো আকৌ সৰু মাছ নাখায়, তাৰ কাৰণে আৰু এটা কণীও থাকিল লগত। আজি দুপৰীয়া সাজ মোৰ এইখিনিয়ে সমাপ্ত কৰিব লগা হ'ল। আজি ভিডিঅ'টোত এইখিনিয়ে আছিল। বাই বাই।